নমস্কাৰ আপোনালোকক সকলোকে আজি আমাৰ এই বিশেষ অনুষ্ঠানটোত স্বাগতম জনাইছোঁ। আজি আমাৰ এই বিশেষ আড্ডাস্থলীৰ উদ্দেশ্যটো হৈছে ছাত্ৰ ৰাজনীতি আৰু সামাজিক দায়বদ্ধতা। আজি আমি উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত হোষ্টেল ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হিৰ প্ৰাক্তন ছাত্ৰবাস। আজি আপোনালোকে সকলোৱে জানিছে যে বৰ্তমান ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈ কলেজৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ বিভিন্ন স্তৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই সাধাৰণ নিৰ্বাচনত আমি দেখিবলৈ পাওঁ যে ছাত্ৰসকলৰ মাজত বিতৰ্কমূলক সূচনাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু সেই বিতৰ্কমূলক সূচনাই সামাজিক ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পৰিব সেইটো আটাইতকৈ উল্লেখনীয় কথা। ৰাজনীতিৰ ক্ষেত্ৰত সামাজিক দায়বদ্ধতা কিমান, ইয়াৰ লগত নৈতিকতা সাঙুৰ খাই আছে নে নাই, ইয়াৰ লগত নৈতিকতাৰ লগত তুলনা কৰিব পাৰি নে নাই। বহুতে কয় যে ৰাজনীতিৰ লগত নৈতিকতাৰ কোনো সম্পৰ্ক নাই। এই ক্ষেত্ৰত আমি প্ৰথমে যাব বিচাৰিছোঁ আমাৰ AT-8 হোষ্টেলৰ কনিষ্ঠ অতিথি ৰাহুল ডেকাৰ ওচৰলৈ। তেওঁৰ ক্ষেত্ৰত কি ক'ব বিচাৰিছে? ৰাহুল ডেকা, তুমি কি ক'ব বিচাৰিছা? বৰ্তমানত বহুতে ক'ব বিচাৰে যে ছাত্ৰ ৰাজনীতিৰ লগত নৈতিকতাৰ কোনো সম্পৰ্ক নাই আৰু আমি দেখিবলৈ পাইছোঁ বিভিন্ন কলেজ হওক বা বিশ্ববিদ্যালয় স্তৰতে হওক মানে তেওঁলোকে পলিটিক্স কৰে। পলিটিক্সটো কেনেকুৱা ধৰণৰ মানে নিজৰ মাজতে মাৰপিট কৰে। আজিৰ ছাত্ৰ নেতা ভৱিষ্যতৰ সমাজ নেতা, এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিছা? ধন্যবাদ। আচলতে ক'ব লগা এটা কথাই আছে, আমাৰ ছাত্ৰসকলৰ এইটো কনচেপ্টটো নাই যে ছাত্ৰ ৰাজনীতি কি, সামাজিক দায়বদ্ধতা কি, নৈতিকতা কি, এই তিনিটা বস্তুৰ কোনো ধৰণৰ কনচেপ্ট আমাৰ ছাত্ৰ সমাজৰ নাই। নথকাৰ বহুত কাৰণ থাকিব পাৰে, কাৰণ তেওঁলোকে আচলতে ছাত্ৰ ৰাজনীতি কৰিবলৈ সকলোৱে ভাবি নাই যে মই ছাত্ৰ ৰাজনীতি কৰিম। তেওঁলোকে হয়তো ইনফ্লুৱেঞ্চ হয় বা মাজতে ইচ্ছা কৰে বোলে মই ৰাজনীতিৰ পথাৰত নামি চাওঁ কেনেকুৱা পায়, বা এইটো তেওঁলোকৰ ভাৱটো আহে যে আমি বহুত ছাপৰ্ট পাওঁ বা মোক বহুতে ভাল পায়, মই ৰাজনীতি কৰিয়ে চাওঁ বা ছাত্ৰ ৰাজনীতি কৰিয়ে চাওঁ। কিন্তু আমি ৰুটত নাজানো যে কি আচলতে বস্তুটো কি, সেইটো মূল কাৰণ আমি কনচেপ্ট নাই ছাত্ৰ ৰাজনীতিৰ সামাজিক দায়বদ্ধতাৰ নৈতিকতা। দ্বিতীয় কথাটো হৈছে কি, আজিকালি ছাত্ৰ সমাজৰ মাজত ৰাজনৈতিক দলৰ পৰিপক্কভাৱে সোমাই যায়। ফলত কি হয়, ৰাজনৈতিক দলৰ যিটো আৰু মতাদৰ্শ থাকে সেই মতাদৰ্শটো তেওঁলোকৰ মূৰত সোমাই দিয়া হয় আৰু এইকাৰণে এটা দলে আনটো দলৰ যেতিয়া প্ৰাৰ্থীক দেখে তেতিয়াহ'লে তেওঁলোকৰ কোনো ধৰণৰ মানে ৰাজনৈতিক আদৰ্শৰ যত বিভিন্নতাটো প্ৰথমতে দেখা পায়, তেওঁলোকৰ নিজৰ ছাত্ৰৰ যিটো নৈতিকতা সেইটো দেখা নাপায়। তৃতীয়তে আৰু এটা কথা আছে যে মাৰপিটটোৰ ক্ষেত্ৰত ক'ব লগা এটাই কথা যে আমি যেতিয়া ছাত্ৰ ৰাজনীতিত সোমাওঁ বা ছাত্ৰ নীতি কৰোঁ তেতিয়া মহাবিদ্যালয় এখন সকলোকে চিন্তা কৰোঁ, কিন্তু মাৰপিটটো হয় কি আজিকালি ছ'চিয়েল মিডিয়াত যথেষ্ট ধৰণৰ পোষ্ট শ্বেয়াৰ কৰা হয় বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকৰ নিজৰ মতামত দাঙি ধৰে আৰু ছ'চিয়েল মিডিয়াত মতামতবোৰ ব্যক্তিগত মতামত হোৱাৰ কাৰণে তেওঁলোকৰ মাজত এটা আক্ৰমণমূলক মনোভাৱ সৃষ্টি হয়। ফলত কি হয়, যেতিয়া তেওঁলোকে বাস্তৱত মিলিত হয় তেতিয়া তেওঁলোকৰ সেই আক্ৰমণৰ ভাৱটো পুনৰ মানে বাস্তৱ প্ৰতিফলিত আৰু এইটো মাৰপিটলৈ পৰিৱৰ্তিত হয় আৰু মাৰপিট এনেকুৱা পৰ্যায়লৈকে যায় যে এই কটন বিশ্ববিদ্যালয়তে যোৱা মাৰপিট হ'ল বা MC কলেজতে এয়া মই শুনিছোঁ কি তেওঁলোকৰ অপহৰণৰ অলপতে বজালী মহাবিদ্যালয়ৰ ছাত্ৰসকলকো মাৰপিট কৰিছিলে পুলিচ মহাবিদ্যালয়ত, তেনেকুৱা ধৰণৰ। মুঠতে মোক ক'ব লগা এটাই কথা যে ছাত্ৰ ৰাজনীতি নহয়, আচলতে ছাত্ৰ নীতি প্ৰতিষ্ঠা হ'ব লাগে আৰু ছাত্ৰ নীতি প্ৰতিষ্ঠা কেনেদৰে হ'ব লাগে সেইটো আমি নিজৰ ব্যক্তিগত আদৰ্শৰ ওপৰত ভিত্তি কৰিহে কৰিব লাগে। কোনো ধৰণৰ ৰাজনৈতিক মতাদৰ্শৰ ওপৰত ভিত্তি কৰি ছাত্ৰ নীতি প্ৰতিষ্ঠা কৰিব আমি চেষ্টা কৰিব নালাগে। তেতিয়াহে আচলতে মহাবিদ্যালয় বিশ্ববিদ্যালয় এখন উন্নত পৰ্যায়লৈকে অৱস্থিত হ'ব। ঠিক আছে, ৰাহুল এইটো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। আশা কৰিছোঁ এইটো তেওঁৰ যিটো মন্তব্য এইটো সামাজিক ক্ষেত্ৰত অলপ হ'লেও প্ৰভাৱ পেলাব। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে মোৰ, তোমাৰ নামটো কি আছে? টুটু শৰ্মা। তোমাক মই এইটো মানে সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত এটা গৰম পৰিৱেশ হৈ আছে। ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহলৈ মানে বিশ্ববিদ্যালয় স্তৰতে হওক বা কলেজৰ স্তৰতে হওক মানে ৰাজনীতিৰ যিটো দমদমা প্ৰভাৱ এইটো মানে সকলোতে বিৰাজমান হোৱা আমি দেখিবলৈ পাওঁ। এতিয়া মোৰ প্ৰশ্নটো তোমালৈ হৈছে যে বহুতে ৰাজনীতি কৰিবলৈ আহি তেওঁলোকে কি কৰে, বিভিন্ন ধৰণৰ বেয়া কাৰ্যত লিপ্ত হয় আৰু ছাত্ৰ নেতা আজি কোৱা হৈছে আজিৰ ছাত্ৰ নেতা ভৱিষ্যতৰ সমাজ নেতা দেশৰ নাগৰিক, তেওঁলোকৰ মাজৰ পৰা আমাৰ কি আছে কিবা আশা ভৰসা কি হৈ থাকে মানে জড়িত হৈ থাকে। তো এতিয়া তোমালৈ মোৰ প্ৰশ্নটো হৈছে যে ইলেকশ্যনৰ আগতে কি কৰে তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য তেওঁলোকে ভাল ভাল কথাৰে আমাক মানে মানে প্ৰভাৱিত কৰা দেখিবলৈ পোৱা যায়। কিন্তু আমি কেতিয়াবা দেখিবলৈ পোৱা যায় ইলেকশ্যনৰ আগতে কিছুমান বস্তুৰ মানে যেনে তাৰিখ টোপোলাৰ মানে টোপোলাৰ যিটো ব্যৱহাৰ আমি মানে
মানে বেলেগ অৰ্থত যিটো আমি বুজি পাওঁ টোপোলা বুলি কওঁ আমি যিটো আচলতে মানে সেই টোপোলাৰ আদান প্ৰদান হোৱা দেখিবলৈ পোৱা যায়। তো এতিয়া মোৰ প্ৰশ্নটো হৈছে যে এইটো এটা মানে কলেজ স্তৰতে হওক বা বিশ্ববিদ্যালয় স্তৰতে হওক এই টোপোলাৰ যিটো সমাদৰ এই টোপোলা সমাদৰটো এই সমাদৰটো পদৰ কাৰণে মানে কি কৰা হয় নিজৰ সামান্য স্বাৰ্থৰ কাৰণে নৈতিকতা বিসৰ্জন দিয়া দেখিবলৈ আমি পাওঁ। কিন্তু কথাটো হ'ল ইয়াৰ পিছত আজি ছাত্ৰ নেতা ভৱিষ্যতৰ সমাজ নেতা, কিন্তু যেতিয়া তেওঁ সামাজিক দায়বদ্ধতা তেওঁৰ ক্ষেত্ৰত আহি পৰিব আৰু সামাজিক ৰাজনৈতিক দলৰ ক্ষেত্ৰত যেতিয়া তেওঁ উৎপূতভাৱে জড়িত হৈ পৰিব তেতিয়া তেওঁ যেতিয়া নিজৰ ব্যক্তিগত মুনাফাৰ কথা চিন্তা কৰিব সেই ক্ষেত্ৰত আমি তেওঁৰ ওপৰত কেনেকুৱা এটা সমাজে কেনেকুৱা আশা কৰিব তেওঁৰ পৰা। কাৰণ আজি আমি দেখিবলৈ পাইছোঁ সামান্য সাধাৰণ ছাত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰতে কি হয় তেওঁলোকে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য সংঘটিত কৰা দেখিবলৈ আমি পাওঁ। গতিকে এই ক্ষেত্ৰত তুমি কি কোৱা? ধন্যবাদ জনাইছোঁ মই প্ৰথমে। বৰ্তমান সময়ত যিটো আমাৰ ছাত্ৰ ৰাজনীতি অতিকে এটা লেতেৰা এটা বিষয়লৈ পৰিৱৰ্তিত হৈছে। কিয়নো যদি চাব যাওঁ বিশ্ববিদ্যালয়ৰ এই ৰাজনীতিৰ সময়ছোৱাত এই যিখিনি আপুনি ক'লে গৰম বতাহ এই সময়ছোৱাত মানে আচলতে কিছুমান অতি মানে নিকৃষ্ট কাম কৰি থকা দেখা পোৱা যায়। তো আপুনি ক'লে টোপোলাৰ কথাটো সেইটো মানিবলগীয়া কথা। আৰু যদি চাব যায় আজিৰ সময়ত যিকেইখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত য'ত এই ৰাজনীতিৰ বতাহটো চলি আছে তাত যদি ভিতৰত অকণমান তাৰ লগত ৰিলেটেড হৈ চাওঁ আমি দেখিব যে অতি নিকৃষ্ট কাম কিছুমান হৈ থাকে, যাৰ ফলত মাৰপিট হয়, কিবা হয়, টোপোলাৰ হয়। আমি যিমান দূৰলৈ শুনিব পাওঁ এনেকুৱা কিছুমান কথা শুনিছোঁ, মই দেখিছোঁ আচলতে ছ'চিয়েল মিডিয়াত মই দেখিছোঁ যে মদৰ বটল লৈ পেলাই ইলেকশ্যনৰ আগদিনা যিজন প্ৰতিদ্বন্দ্বী তেওঁ গৈছে আৰু সেই ফটো আহি পেলাই ছ'চিয়েল মিডিয়াত গৈছে। আচলতে এটা সাধাৰণ বুলিয়ে কৈছোঁ মই যে ছাত্ৰ একতা সভাৰ এটা পদবীৰ কাৰণে ইমানখিনি তললৈ এজন যদি ছাত্ৰই নামিব পাৰে ভৱিষ্যত সময়ত হয়তো তেওঁৰ পৰা আমি একো বেলেগ এটা বস্তু আশা কৰিব নোৱাৰোঁ। কিয়নো তেওঁৰ মানসিকতাটো সেই সময়তে প্ৰকাশ পায়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মানসিকতাক মদ বা মাংস বা শীতল পানীয়ৰ বটলেৰে আচলতে জুখিব খোজা কথাটো অতিকে লজ্জাজনক, সেইটো ক'ব বিচাৰিছোঁ। আৰু মই ভাবোঁ যদি এই বৰ্তমান আমাৰ নিৰ্বাচন ব্যৱস্থাটো কলেজ বা বিশ্ববিদ্যালয়ৰ যি নিৰ্বাচন ব্যৱস্থাটো যিটো গতিত চলি আছে 5 বছৰ পিছত হয়তো বহুত ছাত্ৰৰ প্ৰাণ যাব। সেইটো কাৰণে মই ভাবোঁ মোৰ এইটো নিজস্ব এটা মোৰ চিন্তা শক্তিয়ে কয় প্ৰাণ যাব। কিয় যাব? এতিয়া বৰ্তমান সময়তে ইমানখিনিৰে হৈ যায় মাৰপিট হৈ হাল্লা কিবা কিবি, তাৰপিছত হয়তো আৰু বহুত বেয়া পৰিস্থিতিৰ আহিবলৈ বেছিদিন সময় নাই। আৰু এটা কথা ভাবোঁ নৈতিকতা, ৰাজনীতি বুলি ক'লে যদি তাত নৈতিকতা সন্নিৱিষ্ট হৈ নাথাকে তেতিয়াহ'লে সেইটো ৰাজনীতি হ'ব নোৱাৰে। কাৰণ ৰাজনীতি ইমান বেছি লেতেৰা বস্তু নহয়। ৰাজনীতি সঁচাকৈ এটা খুবেই এটা চাফা আৰু স্পষ্ট বস্তু, যদিহে সেইটো আপুনি মানে নিজৰ অন্তঃকৰণেৰে যদি সেইটো ভাবিব পাৰে, যদি আপুনি সেইটো বুজিব পাৰে। আৰু যদি নাপাৰে, যদি নোৱাৰে, আপুনি যদি কোনোবা দলৰ এটা মোহৰ গাত লৈ পেলাই ৰাজনীতি কৰিব আহিছে হয়তো সেইটো আপোনাৰ প্ৰথম কথা নিজস্বতাক বিক্ৰী কৰিছে আপুনি। আৰু দ্বিতীয় কথা সেইটো ৰাজনীতি নহয় আচলতে আপোনাৰ ভোগ লালসাৰ যিটো মনৰ ভিতৰত যিটো এটা ভোগ লালসা আছে সেই বস্তুটো আপুনি প্ৰলোভনেৰে হাসিল কৰিব বিচাৰিছে, সেইটো আপুনি নিজৰ হাতত আনিব বিচাৰিছে। নিতুল কলিতা। তো নিতুল কলিতাক মোৰ প্ৰশ্নটো হৈছে বহুতে ক'ব খোজে যে ৰাজনীতি বস্তুটো খুব বেয়া, বহুতে ৰাজনীতি বস্তুটো মানে কি কৰিব খুজিছে মানে ৰাজনীতিৰ পৰা নিজকে মানে আঁতৰাই ৰাখিব খুজিছে। কিন্তু আচলতে তুমি ভাবা নেকি যে ৰাজনীতিৰ পৰা আঁতৰি থাকিলে মানে সমস্যাটো সমাধান হ'ব বুলি ভাবা নেকি? আৰু গণতান্ত্ৰিক ক্ষেত্ৰত মানে এজন দেশৰ সুনাগৰিক হিচাপে কোনো মন্তব্য মানে নিজস্ব কোনো মতামত মানে ৰাজনীতিৰ ক্ষেত্ৰত দাঙিব পৰা অধিকাৰ মানুহৰ নাই নেকি? মানুহে ৰাজনীতি বুলিলে মানে বেয়া বুলি ভাবে যে ৰাজনীতি বস্তুটো, গতিকে এই বিষয়ত আমি আলোচনা নকৰাই ভাল। গতিকে এই ক্ষেত্ৰত তুমি কি ভাবা যে গণতান্ত্ৰিক দেশত আমি ৰাজনীতিক শব্দটো প্ৰয়োগ নকৰোঁ যিহেতু আমি ছাত্ৰ, তুমি কি ক'ব বিচাৰিছা এই ক্ষেত্ৰত? প্ৰথমতে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা মঞ্চ দিয়াৰ বাবে। প্ৰথমে কৈছোঁ ছাত্ৰ নেতাৰ অৰ্থটো হৈছে নেতাৰ মানে যদি নেতৃত্ব দিয়া হয়, ছাত্ৰ নেতাৰ অৰ্থটো হৈছে ছাত্ৰ সমাজক নেতৃত্ব দিয়া। আৰু ৰাজনৈতিক নেতা ৰাজনীতি ৰাইজৰ নীতিসমূহক আগত লৈ যিয়ে নেতৃত্ব দিয়ে তেওঁকে কোৱা হয় ৰাজনৈতিক নেতা। কিন্তু আজিৰ দেশত তেনেকুৱা হৈছে এই আচল অৰ্থসমূহৰ পৰা আমি পৃথক হৈ পৰিছোঁ। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে আজি বহুত চাম ছাত্ৰৰ কথাই কৈছোঁ, মানে ছাত্ৰ ৰাজনীতিৰ পৰা নিজকে দূৰত ৰাখিব বিচাৰে এছামে, আৰু এছামে তাত অন্তৰ্ভুক্ত হয়। কিন্তু যি চামে অধ্যয়নৰত হয় তেওঁলোকে কিন্তু ইয়াৰ পৰা দূৰত ৰাখিব বিচাৰে।
কাৰণ মই বিশেষকৈ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ দিনা যদি আপুনি লক্ষ্য কৰে স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলে কিন্তু এজনো এনেকুৱা নকয় যে তেওঁলোকে ভৱিষ্যতে ৰাজনীতি কৰিব। 2012 স্থানপ্ৰাপ্ত ছাত্ৰ এজনে কৈছিলে যে তেওঁ ভৱিষ্যতে ৰাজনীতিত ভৰি দিব বুলি কৈছিলে, কিন্তু পৰৱৰ্তী সময়ত তাৰ পিছদিনা ৰাতিপুৱাই স্পষ্টীকৰণ দিছিলে যে তেওঁ ছাত্ৰ ৰাজনীতিত বা তেওঁ ৰাজনৈতিক দিশত আগবাঢ়ি নাযায়, কিন্তু তেওঁ পৰিদৰ্শন কৰি যাব। আচলতে কিয় কৰিছিল, পিছত তেওঁক স্পষ্টীকৰণ দিব লগা কিয় হ'ল, তেওঁ বিভিন্ন দিশৰ পৰা হিচাপ পাইছিলে। কিন্তু মই ভাবোঁ ছাত্ৰ ৰাজনীতি হওক বা মেধাৱী ছাত্ৰ ছাত্ৰীয়ে বা তেওঁলোকে ৰাজনীতিত যোগ দিয়াটো প্ৰয়োজন আছে, কিয়নো ছাত্ৰসকলে অধ্যয়নৰত। তেওঁলোকে আজি চাপোজ ধৰি লওক আপুনি নদী বান্ধ এইবিলাকৰ কথাই ক'ব যাওঁ। আজি আমি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমত নদী বান্ধৰ বিষয়ে কিবা কিবি ধৰক পঢ়িছোঁ, কিন্তু আজি নদী বান্ধৰ প্ৰয়োজন কিমান দূৰ আছে কিমান দূৰ নাই আমি বুজিছোঁ। হয়তো কোনোবা ক্ষেত্ৰত আমি বুজিছোঁ যে নদী বান্ধৰ প্ৰয়োজন আছে, কিন্তু বৃহৎ নদী বান্ধৰ প্ৰয়োজন নাই। কিন্তু কি হৈছে, আমাক এছামে আমাক ৰাইজক মুখ্য বনাই সাংগঠনিক দিশৰ পৰা আগবাঢ়ি লৈ তাৰ বিৰূপ ঋণাত্মক দিশত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে। কিন্তু ছাত্ৰসকলে যিহেতু তেওঁলোকে অধ্যয়নৰত, তেওঁলোকে এইটো কথা জানিব যে নদী বান্ধৰ প্ৰয়োজনীয়তা কিমানখিনিলৈ আছে। তো যদি ছাত্ৰসকলে সেই মেধাৱী ছাত্ৰসকলে তেওঁলোকে যদি ৰাজনীতি কৰে বা তেওঁলোকে যদি এই ক্ষেত্ৰত মাত মাতে, তেনেহ'লে সমাজত ধনাত্মক দিশত প্ৰভাৱ পেলাব। কিন্তু আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীক আজি কেইজনমান যদি মেধাৱী ছাত্ৰ ছাত্ৰীৰ কথা কওঁ, তেওঁলোকে নিজকে ইয়াৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। আৰু কি কৰে, যিখিনি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰত নহয় বা তেওঁলোকে অধ্যয়নৰ লগত জড়িত নাথাকে তেওঁলোকে যায়। আৰু তেওঁলোকে যিখিনি অধ্যয়নৰত নহয় তেওঁলোকে যেতিয়া ৰাজনীতিত জড়িত হ'বলৈ যায়, তেওঁলোকে কেৱল এটাই মূল্যবোধক গুৰুত্ব দিয়ে, সেয়া হৈছে টকা পইচাৰ মূল্যবোধ। আৰু সেই আপুনি যদি আজি আপুনি মাৰ্কেটৰ কথা কৈছিল লগতে, আপুনি যদি বিভিন্ন বিশ্ববিদ্যালয় হওক বিভিন্ন কলেজবিলাকতে হওক আপুনি লক্ষ্য কৰে, আপুনি দেখিব তাত ছাত্ৰ ৰাজনীতিৰ ঊৰ্ধত এক পাৰ্টি পলিটিক্স জড়িত হৈ থাকে। আৰু সেই পাৰ্টি পলিটিক্সৰ পৰা ছাত্ৰ সমাজৰ লগত জড়িত থাকিব, এই দুয়োটাকে জড়িত কৰি থাকিব এটা মানি পলিটিক্সে। আৰু সেই মানি পলিটিক্সে ছাত্ৰ ছাত্ৰীসকলক এক আৱেগিক কৰিব, তেওঁলোকৰ বিবেকক নিশ্চয় বা ডাষ্টবিনত পেলাবৰ কাৰণে চেষ্টা কৰিব। আৰু তাৰপিছতে আমাৰ সৃষ্টি হয় মাৰপিট। মই নিজৰ বন্ধুজনৰ লগত মাৰপিট কৰিবলৈ মানে কি প্ৰয়োজন পিছত মাৰপিট কৰিবলৈ আগবাঢ়ি আহিম, কেৱল সেই টকা পইচাৰ পিছফালৰ পৰা কাৰণ টকা পইচাৰে থিয়ৰি কৰা হৈছে। তো আচলতে মই ভাবোঁ এজন মেধাৱী ছাত্ৰ হিচাপে বা দায়বদ্ধতা থকা ছাত্ৰ হিচাপে তেওঁলোকে ৰাষ্ট্ৰ ৰাজনীতিয়ে হওক বা তেওঁলোকে সামাজিক দিশতে হওক যেনেকৈ নহওক জড়িত থকাটো প্ৰয়োজন আছে, কিন্তু এক সৎ উদ্দেশ্যেৰে নিকা দৃষ্টিত সৎ উদ্দেশ্যত প্ৰয়োজন আছে বুলি মই ভাবোঁ। আচলতে নিজে খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আচলতে সঁচা কথা যে আমি গণতান্ত্ৰিক দেশত সুস্থভাৱে চলিবলৈ হ'লে আমাৰ কিছুমান সামাজিক দায়বদ্ধতা আছে, আৰু এই সামাজিক দায়বদ্ধতাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমাৰ নিজা নিজা কৰ্মসমূহ কৰি যাব লাগিব। আৰু এইটো হৈছে সামাজিক দিশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মূলতাল উত্তৰলৈ। মই এইটো সুধিব বিচাৰিছোঁ যে আমি দেখিবলৈ পাই আছোঁ বিভিন্ন কলেজতে হওক বা বিশ্ববিদ্যালয় স্তৰতে হওক বিভিন্ন বাহিৰা দল সংগঠনৰ সেই ছাত্ৰবোৰৰ লগত মানে এটা সম্পৰ্ক থকা আমি দেখিবলৈ পাওঁ। গতিকে ছাত্ৰ ৰাজনীতি আৰু সামাজিক ৰাজনীতি এই ক্ষেত্ৰত এটা অলপ আমি ডিফাৰেঞ্চ এটা দেখিবলৈ পাওঁ। গতিকে আৰু সেই সময়ত যিটো সময়ত আমাৰ ইলেকশ্যনটো চলি থাকে, সেই ইলেকশ্যনৰ সময়ত মানে বাহিৰা সাংগঠনিক দলবোৰৰ কোনো নেতিবাচক প্ৰভাৱ আমি দেখিবলৈ পাওঁ নেকি? আৰু সেই নেতিবাচক প্ৰভাৱসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে, আৰু সেই নেতিবাচক প্ৰভাৱসমূহে ছাত্ৰবিলাকক কেনেকুৱা ধৰণে বিপথে পৰিচালনা কৰে, এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিছা? প্ৰথম কথা, যিটো মানে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ যিটো ৰাজনীতি হয়, এইটো হ'ব লাগে কেম্পাছ কেন্দ্ৰিক ৰাজনীতি। যোনখন কেম্পাছৰ ভিতৰত যিখিনি নেতৃত্ব দিব পৰা গুণ থাকে এইখিনি আহিব লাগে। আৰু যিটো দল সংগঠনৰ কথা আহে, ইয়াত এটা কথা আহে যে বিভিন্ন দল সংগঠন বিভিন্ন ৰাজনৈতিক আদৰ্শৰ লগত জড়িত, আৰু এই আদৰ্শৰ ভাৱধাৰা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰ্যায়ত জাপি দিয়াৰ চেষ্টা কৰে। আৰু যাৰ ফলত কি হয়, ছাত্ৰ ৰাজনীতিৰ যে প্ৰকৃত উদ্দেশ্য বৈশিষ্ট্য তাত প্ৰভাৱান্বিত হয়, আৰু সেয়া ৰাজনৈতিক মানে দলৰ ৰাজনৈতিক ভাৱধাৰা সোমাই পৰে। তেনে ক্ষেত্ৰত ছাত্ৰ ৰাজনীতিৰ প্ৰকৃত উদ্দেশ্য বা ছাত্ৰ ৰাজনীতি হৈ দেশৰ ভৱিষ্যতৰ কথা আহে, সেই কথাত যেন কিছু পৰিমাণে অলপ ব্যাঘাত জন্মে। সেয়েহে
গোটেই প্ৰক্ৰিয়াটো এনেকুৱা হ'ব লাগে ছাত্ৰৰ ৰাজনীতি যোনটো মহাবিদ্যালয় হওক বা বিশ্ববিদ্যালয় হওক, বিশ্ববিদ্যালয়ত নেতৃত্ব দিব পৰা গুণ থকা মানুহজনক নিৰ্বাচিত কৰিব লাগে। কিন্তু আমি বিভিন্ন কাৰণত দেখা পাওঁ যে একাংশ দল সংগঠনে সেই বিশ্ববিদ্যালয় বা মহাবিদ্যালয় কেম্পাছত আহে আৰু তেওঁলোকৰ ভাৱধাৰা আদৰ্শৰ নেতৃত্ব প্ৰভাৱান্বিত কৰি চলে বলে কৌশলে, এই চলে বলে কৌশলে বুলি কওঁতে ইয়াত আদৰ্শ জড়িত হৈ নাথাকে, ৰাতি শেষ নিশাৰ ৰাজনীতি কৰে। যেনেকৈ নহওক তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ'ব লাগে আৰু সেই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত তেওঁলোকৰ আদৰ্শৰ ভাৱধাৰা প্ৰতিষ্ঠা কৰিব লাগে। এইখিনিতে আমি অনুৰোধ জনাম যে বিশ্ববিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ত যাতে কোনো ধৰণৰ দল সংগঠনৰ ৰাজনীতি নহয়, প্ৰকৃতাৰ্থত সত্য অৰ্থত ছাত্ৰ ৰাজনীতি প্ৰতিষ্ঠা হওক, যিয়ে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়খনক নেতৃত্ব দিব পাৰে আৰু ছাত্ৰ সমাজেও যাতে দল সংগঠনৰ আদৰ্শ নহয়, মানে যোনজনে প্ৰাৰ্থীৰ নেতৃত্বৰ গুণক নেতৃত্ব প্ৰদান কৰি সেই যোগ্যজনক নিৰ্বাচন কৰিব লাগে। মোৰ দৃষ্টিত মানে মই সেইখিনি ভাবো। কাৰণ আমি বিশ্ববিদ্যালয় স্তৰতে হওক বা কলেজৰ স্তৰতে হওক যিবিলাক ঘটনা আমি দেখিবলৈ পাওঁ, যিবিলাক নেতিবাচক ঘটনা আমি দেখিবলৈ পাওঁ, যেনে ছাত্ৰবিলাকৰ মাজত মাৰপিট, এই দুদিনীয়া ৰাজনীতিৰ কাৰণে বন্ধুবিলাকৰ মাজত হোৱা যিটো অমিল, এই দুদিনীয়া স্বাৰ্থ, এইটো কোৱা হয় যে আমি সকলোৱে জানো যে আজিৰ ছাত্ৰ নেতা ভৱিষ্যতৰ সমাজৰ নেতা। তো ভৱিষ্যতৰ সমাজ নেতা হ'বলৈ হ'লে আমাৰ মাজত কিছুমান কোৱালিটি থাকিব লাগিব, কিছুমান গুণ থাকিব লাগিব আৰু সেই গুণসমূহ আয়ত্ত কৰিবলৈ আমি প্ৰথমৰ পৰাই প্ৰচেষ্টা চলাই যাব লাগিব। আৰু সেই প্ৰথম প্ৰচেষ্টাতে যদি আমি নৈতিকতা হেৰুৱাই পেলাওঁ তেনেহ'লে সেই নৈতিকতাই আমাৰ সমাজত ব্যাঘাত জন্মাব। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে মামুনলৈ। মামুন, মই তোমাক সুধিব বিচাৰিছোঁ যে অলৰেডি মূলতালুকদাৰে কথা এটা কৈছে যে ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত বাহিৰা দল সংগঠনে এটা বিশেষ প্ৰভাৱ পেলায় আৰু সেই দল সংগঠনৰ প্ৰভাৱৰ কাৰণে আজি ছাত্ৰসকলৰ মাজত যিটো বিশৃংখলতা, ছাত্ৰ ৰাজনীতিৰ লগত আচলতে বিশৃংখলতা শব্দটো জড়িত হ'ব নালাগে। ছাত্ৰ মানে ষ্টুডেণ্ট, আৰু ষ্টুডেণ্ট কিহৰ লগত জড়িত হৈছে? শিক্ষাৰ লগত জড়িত আছে আৰু শিক্ষাৰ লগত নৈতিকতাৰ লগত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। গতিকে মই তোমাৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। প্ৰশ্নটো হ'ল যে ছাত্ৰ ৰাজনীতিৰ লগত এই বাহিৰা দল সংগঠনৰ প্ৰভাৱ কেনেকুৱা? বাহিৰা দল সংগঠনে ছাত্ৰ ৰাজনীতিক কেনেকুৱা ধৰণৰ বেয়া প্ৰভাৱ পেলাইছে? অলৰেডি মুনে কৈছে, তোমাৰ পৰা তোমাৰ দৃষ্টিভংগীৰে কথাটো আমি জুকিব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ প্ৰশ্নটিৰ বাবে। ত' প্ৰথমতে মই ক'ব বিচাৰোঁ কি যে ছাত্ৰ ৰাজনীতিৰ লগত বাহিৰৰ যিটো দল সংগঠনে যিটো প্ৰভাৱ বিচাৰে, মোৰ মতে সেইটো যুক্তিগত। কিয়নো আমি যেতিয়া প্ৰথম অৱস্থাত ছাত্ৰ ছাত্ৰীসকল মানে কোনো ছাত্ৰই যদি আমি ৰাজনীতিৰ লগত জড়িত হ'বলৈ যাওঁ বা কোনো কলেজ বা ইউনিভাৰ্চিটিত যদি আমি মানে কিবা ইলেকশ্যন খেলিব, আমি কোনো এটা সকলোৰে মানে নৈতিক এটা আদৰ্শ যদি মানে আমি কলেজত স্থাপন কৰিব বিচাৰোঁ, তেতিয়া আমি অকলেই নোৱাৰোঁ। কাৰণ আমাৰ বাহিৰৰ পৰা কিবা এটা ছাপৰ্ট লাগিব, কাৰণ আমি নাজানো মানে কেনেকৈ কেতিয়া কি কৰিব লাগে। তো আমাক বাহিৰৰ দল সংগঠনে যদি আমাক ছাপৰ্ট দিয়ে, তো বাহিৰৰ দল সংগঠনে কিছুমান নৈতিক আদৰ্শ মানে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি সেই সম্বন্ধে আমাক জ্ঞান দিয়ে। কেনেকৈ আমাৰ মানে ইলেকশ্যন মানে চলাব লাগিব বা কেনেকৈ আমি নীতি নিয়মবোৰ মানিব লাগিব বা ছাত্ৰ ছাত্ৰীসকলৰ লগত সকলোকে একেলগে গোট খাই কেনেকৈ কথা পাতিব লাগিব, ছাত্ৰ ছাত্ৰীৰ মাজত মানে কেনেকৈ এটা মানে সুন্দৰ প্ৰতিষ্ঠান ভাৱধাৰা এটা আনিবৰ কাৰণে এই দল সংগঠন মই প্ৰয়োজন বুলি ভাবোঁ। হয়, মামুনে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু তেওঁৰ মন্তব্যটো মূল্য আছে বুলি ক'ব লাগিব। আৰু এখেতৰ এতিয়া আমি নেক্সট প্ৰশ্ন সুধিম আমাৰ হোষ্টেলৰ কনিষ্ঠাবাসী কপিল দেৱ ৰায়ক প্ৰশ্নটো সুধিম। ছাত্ৰ ৰাজনীতিৰ লগত বিশৃংখলতাৰ কোনো সম্পৰ্ক নাই, কিন্তু আমি দেখিবলৈ পাওঁ কলেজৰ স্তৰতে হওক বা বিশ্ববিদ্যালয়ৰ স্তৰতে হওক ছাত্ৰ ৰাজনীতিৰ লগত বিশৃংখলতা জড়িত হৈ আছে আৰু এই বিশৃংখলতাৰ কাৰণসমূহ বিভিন্ন ধৰণৰ আছে। এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰা যে এই বিশৃংখলতাৰ কাৰণসমূহ এইবোৰ আৰু এই বিশৃংখলতাই সমাজত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পেলাই আছে, তুমি কি ক'ব বিচাৰা? প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনাক। আচলতে ৰাজনীতি বস্তুটো ইমান বেছি বেয়া বস্তু নহয়। আচলতে মূল কথাটো হ'ল মানুহৰ মেণ্টেলিটিটো যদি চেঞ্জ নহয়, তেতিয়া আমি যিমানে নহওক কিয় কেতিয়াবা যদি বাহিৰৰ পৰা এটা জাপি দিব বিচাৰোঁ, তথাপিও এইটো নহ'ব, মানে আমি কাৰ্যকৰী হ'ব নোৱাৰিম। আচলতে যিটো আপুনি নৈতিকতাৰ কথা কৈছে ৰাজনীতিৰ লগত, আচলতে ৰাজনীতিৰ লগত নৈতিকতাটো থাকিব লাগিব। আজি নৈতিকতাটো নোহোৱা হৈছে কাৰণেই বৰ্তমান সময়ত মানে এই নিকৃষ্ট ৰাজনীতিৰ আখৰা চলি আছে। দলীয় ৰাজনীতিতে হওক বা ছাত্ৰ ৰাজনীতিতে হওক, আচলতে দলীয় ৰাজনীতি বা ছাত্ৰ ৰাজনীতিৰ লগত বিশেষ এটা বেলেগ মানে ডিফাৰেঞ্চ নাই, পাৰ্থক্যটো নাই। কিন্তু মানুহৰ এই নৈতিকতা নোহোৱাৰ ফলত মানে ডিফাৰেঞ্চটো আহি গৈছে বৰ্তমান সময়ত। বৰ্তমান মানে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠনে কিছুমান দলীয় ৰাজনীতিৰ প্ৰভাৱত পৰি মানে এইবিলাক বিশৃংখলতাৰ সৃষ্টি কৰিছে।
এই বিশৃংখলতা তেতিয়াই নোহোৱা হ'ব যেতিয়া মানুহে মানে বা ছাত্ৰ সমাজে বা যিকোনো মানুহেই হওক নিজৰ মানে নৈতিকভাৱে কিছুমান মানে যিবিলাক সমাজৰ মূল্যবান আছে সেই মূল্যবানসমূহ যাতে মানুহে যদি ভালকে শিকি লয় বা নৈতিকভাৱে যদি মানুহজন যদি পৰিপক্ক হয় তেতিয়াহে এই বিশৃংখলতাবোৰ নোহোৱা হ'ব অন্যথা এই বিশৃংখলতাবোৰ চিৰ জীৱনেই থাকি যাব কবিলে খুব গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় এইটো হয় কথাটো যে বাহিৰা দল সংগঠনৰ প্ৰভাৱ ছাত্ৰৰ ৰাজনীতিৰ লগত থাকিলে যে কিবা এটা বিশৃংখলৰ সৃষ্টি হ'ব সেইটো নহয় আচলতে ছাত্ৰৰ ৰাজনীতিৰ মানসিকতাৰ কথাটো আৰু মানসিকতাৰ ওপৰত ভিত্তি কৰিব কথাটো তেওঁলোকে মূল্যবোধক কিমানখিনি গুৰুত্ব দিছে কিমান নাম দিছে চাকিবুল হক হয় চাকিবুল হক তো চাকিবুল হক তোমাক মই প্ৰশ্ন সুধিব বিচাৰিছোঁ যে ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি যিবিলাক সমস্যা আমি ইতিমধ্যে আমি দেখি আহিছোঁ বিভিন্ন কলেজতে হওক বা বিশ্ববিদ্যালয়ৰ স্তৰতে হওক এই ক্ষেত্ৰত সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ছাত্ৰসকলৰ মাজত যাতে কোনো বেয়া প্ৰভাৱ যেনে কাজিয়া মাৰপিট কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় এই ক্ষেত্ৰত তুমি কেনেকুৱা ধৰণৰ সমস্যা সমাধান কৰিব বিচাৰিছা ধন্যবাদ আপুনি প্ৰস্তুতি কৰাৰ বাবে আচলতে মই ক'ব বিচাৰিছোঁ যে ৰাজনীতি বস্তুটো অত্যন্ত গভীৰ আৰু মানুহে হয়তো ইয়াত বৰ্তমান সময়ত কিছু মানুহৰ দুৰ্নীতিৰ কাৰণে বা ইয়াত ৰাজনীতিটো অলপ সঠিক পথত নিয়াৰ ফলত বা বেয়াকৈ এইটো ব্যৱহাৰ কৰাৰ ফলত বৰ্তমান ডাৰ্টি পলিটিক্স বুলি ভাবে কিন্তু আচলতে ৰাজনীতি বস্তুটো তেনেকুৱা নহয় আমি জন্মৰ পৰা যেতিয়া আমি জন্ম হওঁ একদম মৃত্যুৰ সময়লৈকে আমি ৰাজনীতিৰ লগত জড়িত হৈ থাকিব লাগে কাৰণ আমি ৰাজনীতি নোহোৱাকৈ থাকিব নোৱাৰোঁ কিয়নো আমি আচলতে বুজি নাপাওঁ ৰাজনীতিৰ মানেনো কি ৰাজনীতি আচলতে বস্তুটো যে আমি ভাবোঁ যে এজন নেতা হ'ব এটা দল হ'ব তেনেকুৱা নহয় ৰাজনীতি বস্তুটো আচলতে আমি এখন সমাজ চলাবলৈ কিছুমান নীতি নিয়ম থাকিব লাগিব সমাজত যদি নীতি নিয়ম নাথাকে তেতিয়াহ'লে কি আমাৰ সমাজখন বস্তুটো ঠিক তেনেদৰে ৰাজনীতি বস্তুটো তেনেকুৱা তো এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িম নেক্সট প্ৰশ্নটো হৈছে যে বিশ্ববিদ্যালয় স্তৰত ৰাজনীতিৰ প্ৰয়োজন আছে আৰু এই ৰাজনীতিৰ লগত সামাজিক দায়বদ্ধতাও জড়িত হৈ আছে সামাজিক দায়বদ্ধতা হৈছে এক নৈতিক দায়বদ্ধতা আৰু এই নৈতিক দায়বদ্ধতা মানৱ জীৱনত খুবেই গুৰুত্বপূৰ্ণ এতিয়া আমি ইতিমধ্যে দেখিলোঁ ছাত্ৰ ৰাজনীতিৰ মাজত যিটো বিশৃংখলতা আমি দেখিবলৈ পাইছোঁ আৰু সেই বিশৃংখলতাসমূহ আমি কেনেদৰে বন্ধ কৰিব পাৰোঁ এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে কিছুমানে কৈছে ছাত্ৰ বিশৃংখলতাৰ অন্যতম কাৰণ হৈছে বাহিৰা সংগঠনৰ প্ৰভাৱ কিছুমানে কৈছে নিজস্ব মানসিকতাৰ প্ৰভাৱ নিজস্ব মানসিকতাৰ নৈতিকতাৰ প্ৰভাৱ কিছুমানে কৈছে মূল্যবোধৰ অভাৱ এনেধৰণৰ বিভিন্ন মন্তব্য আগবঢ়াইছে তো এতিয়া আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ গতিকে আমি এতিয়া সকলোকে চমুকৈ সৰু মন্তব্য এটাৰে আমি আমাৰ অনুষ্ঠানৰ প্ৰগ্ৰেমটো সামৰণি মাৰিব বিচাৰিছোঁ আমাৰ প্ৰশ্ন হৈছে ৰাহুল দাসলৈ ৰাহুল দাস তুমি কি ভাবা যে ছাত্ৰ ৰাজনীতিৰ মাজত যিবিলাক বিশৃংখলতা আমি দেখিবলৈ পাইছোঁ সেই বিশৃংখলতাসমূহ আমি কেনেদৰে বন্ধ কৰিব পাৰোঁ তুমি কি ভাবা এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰথমতে তেওঁ সৎ হ'ব লাগিব তেওঁ কোনো ধৰণৰ প্ৰলোভিত হ'ব নালাগিব হয় এইটো হয় মানে ছাত্ৰ ৰাজনীতিৰ নৈতিকতা আৰু নৈতিকতাৰ লগত সৎ ধাৰণা সদায় জড়িত হৈ আছে আৰু সেই সৎ ধাৰণা বৰ্তি থাকিবলৈ হ'লে আমি কোনো প্ৰলোভনৰ দ্বাৰা প্ৰলোভিত হ'ব নালাগিব তেওঁ খুব গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে এতিয়া আমি আহোঁ তোমাৰ নামটো কি আছিল হয় মোবাৰক আলী তোমালৈ মোৰ প্ৰশ্ন যে আমিতো অলৰেডি গমেই পাইছোঁ ছাত্ৰ ৰাজনীতিৰ লগত নৈতিকতাৰ খুব কমহে সম্পৰ্ক থকা আমি দেখিবলৈ পাওঁ আচলতে যেনেদৰে নৈতিকতা ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈ থাকিব লাগে আৰু বিশৃংখলতা মানে ছাত্ৰ ৰাজনীতিৰ লগত নৈতিকতাৰ পৰিৱৰ্তে তাৰ বিপৰীতে আমি দেখিবলৈ পাওঁ যিটো কওঁ আমি ছাত্ৰ উশৃংখলতাৰ যিটো ৰাজনীতি তোমালৈ মোৰ প্ৰশ্নটো হৈছে যে এইবোৰ কেনেদৰে আমি বন্ধ কৰিব পাৰোঁ ছাত্ৰ ৰাজনীতিৰ যিটো উশৃংখলতা সেইটো আমি কেনেদৰে প্ৰতিৰোধ কৰিব পাৰোঁ প্ৰথমে সকলোকে মই নমস্কাৰ জনাইছোঁ উশৃংখলতা বন্ধ কৰিবলৈ হ'লে মানে কি কাৰণত উশৃংখল মানে লাগি আছে আমাৰ ছাত্ৰ সমাজত এই উশৃংখলতাৰ মেইন কাৰণবিলাক জানিব লাগিব তাৰপিছত এইবিলাক সমাধানৰ বাবে যিবিলাক মানে সমস্যা আছে আৰু সেইবিলাক এই সমস্যাৰ সমাধানৰ কাৰণে উপযুক্ত মানে পন্থা বা হাতত ল'ব লাগিব তাৰপিছতহে আমি এই সমস্যাবোৰ সমাধান কৰিব পাৰিম হয় উপযুক্ত পন্থাটো
সময়ত লাগিবই। নেক্সট প্ৰশ্ন আমি সুধিম নিতুলক সুধিম। নিতুলক কৈছিলা মানে ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত ছাত্ৰৰ বিশৃংখলতা আমি প্ৰতিৰোধ কৰিব পৰা যিবিলাক ধ্যান ধাৰণা তুমি এইবিলাক তুমি আগবঢ়াইছা। এতিয়া শেষলৈ আহোঁ, মানে খুব শ্বৰ্ট কৰিবা, ইমান ডাঙৰ কৰিব নালাগে। এইবিলাক বিশৃংখলতা বন্ধ কৰা চমু উপায় তুমি কি বুলি মানে অতি সৰু অৰ্থত যদি তুমি কম বাক্যৰ ভিতৰত যদি ক'ব বিচাৰা কি ক'ব বিচাৰা? প্ৰথম কথা আমি সামাজিকভাৱে দায়বদ্ধ হ'ব লাগিব সামাজিকভাৱে। দ্বিতীয়তে ছাত্ৰ সমাজ যিহেতু বিভাগৰ লগত জড়িত, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আৱেগক গুৰুত্ব দিব নালাগিব, বিবেকক গুৰুত্ব দিব লাগিব। তৃতীয়তে যিহেতু ছাত্ৰ ৰাজনীতি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ হয়, তো মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ত যিটো প্ৰশাসনিক বিভাগ থাকে, সেই প্ৰশাসনিক বিভাগত সক্ৰিয় হ'ব লাগিব। যিটো তেওঁলোকে মানে একো ভনা দেখে প্ৰশাসনীয় বিভাগ, তো তেনেকুৱা হ'ব নালাগিব। মই হয়, এতিয়া আমি ৰাহুল তোমাক আকৌ সুধিব বিচাৰিছোঁ যে তোমাক প্ৰশ্নটো অলপ বেলেগ হ'ব। তো প্ৰশ্নটো হৈছে যে ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত যিহেতু বাহিৰা দল সংগঠনৰ প্ৰভাৱ থাকে, গতিকে তেওঁলোকে এই ক্ষেত্ৰত বিবেকৰ দ্বাৰা পৰিচালিত নহয়, বাহিৰা প্ৰভাৱৰ দ্বাৰা পৰিচালিত হয়। তো এই ক্ষেত্ৰত তুমি মানে এটা সমাধান এটা দিব লাগে, কেনেদৰে এই সমস্যাৰ পৰা আমি আঁতৰি আহি নিজস্ব বিবেকৰ দ্বাৰা পৰিচালিত হ'ব পাৰোঁ, কি ক'ব বিচাৰে? শেষত মই এটা কথাই ক'ব বিচাৰোঁ, আচলতে বাহিৰা দল সংগঠনসকলো বাদ দি পেলাই আচল মানসিকতা থাকিব লাগিব প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে যদি মহাবিদ্যালয় বিশ্ববিদ্যালয়খনত উন্নতিৰ বাবে কাম কৰিব ইচ্ছা কৰে, তেতিয়াহ'লে তেওঁলোকে সকলো বস্তু এৰি পেলাই নিজৰ প্ৰতিষ্ঠিত বস্তুখিনি কৰিব পাৰে। আৰু মই এটা কথা ভাবোঁ যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰে মূল ইয়াত নেতৃত্ব থাকিব যে তেওঁলোকে কি বিচাৰে বা কি ভাবে। বাকীখিনি বাহিৰা দল সংগঠন সকলো ছেকেণ্ডাৰী বস্তু হয়। প্ৰাইমেৰী বস্তুটো হৈছে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ মানসিকতা। ধন্যবাদ জনাইছোঁ। এতিয়া আমি আগলৈ আগবাঢ়িছোঁ। চম্পক, তুমি এই বিষয়ে কি ভাবা? তোমাৰ মন্তব্য আমি জানিব বিচাৰিছোঁ। ধন্যবাদ। ছাত্ৰ ৰাজনীতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তিনিটা মোৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই মত তিনিটা হৈছে মদ, মাংস আৰু মিঠাই। যেতিয়া ছাত্ৰ ৰাজনীতিৰ পৰা এই মদ, মাংস, মিঠাই নোহোৱা হ'ব, তেতিয়াই ছাত্ৰ ৰাজনীতি নৈতিকতাৰ পথত আগবাঢ়িব আৰু এখন ধুনীয়া সমাজ গঠন কৰাত সহায় হ'ব। আমাৰ কনিষ্ঠগৰাকী আমাৰ নামটো কি আছিল? তো তেওঁ কৈছে যে ছাত্ৰ ৰাজনীতিৰ যি উশৃংখলতা সেইটো প্ৰতিৰোধ কৰিবলৈ হ'লে তিনিটা বস্তু বন্ধ কৰাৰ কথা কৈছে। সেইটো হৈছে মদ, মাংস আৰু মিঠাই। গতিকে তুমি ভাবা নেকি এইটো সঁচাই এনেকুৱা সমস্যা যদি আমি প্ৰতিৰোধ কৰোঁ তেন্তে সমস্যাৰ সমাধান হ'ব বুলি ভাবা নেকি? সম্ভৱপৰে এইটো কথা কৈছে যে মদ, মাংস, মিঠাই কেৱল মাত্ৰ মানে বিশ্ববিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিবেকক পৰিচালিত কৰিব পাৰে, সেইটো মই একদম নামানো। কিয়নো আজিকালি ছাত্ৰ ছাত্ৰী এনেকুৱা নহয় যে কেৱল মদ, মাংস, মিঠাই নিজৰ মানে মদটোক আৱৰি অন্য কামত গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত নিজৰ দায়বদ্ধতা বা নিজৰ নৈতিক যি প্ৰমূল্য, সেই ক্ষেত্ৰত মই বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। বিশ্ববিদ্যালয় স্তৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইখিনি মানসিকতা আছে, কাৰণ মদ, মাংস আৰু মিঠাই এজন ছাত্ৰৰ বিবেকক পৰিচালিত কৰিব নোৱাৰে। ছাত্ৰ বিশৃংখলতা আৰু শৃংখলতা এনেকুৱা শব্দসমূহৰ পৰা আমি বিৰত থাকিবলৈ হ'লে আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সৎকৰ্ম আমি ছাত্ৰৰ নেতা হিচাপে সৎকৰ্ম কৰিবলৈ হ'লে এজন ছাত্ৰ আচলতে কি কি গুণ থকাৰ দৰকাৰ, তুমি এই ক্ষেত্ৰত তোমাৰ নিজস্ব মতামত আমি জানিব বিচাৰিছোঁ। শেষত এটা কথাই কম যে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হোৱা প্ৰতিজন ছাত্ৰ নেতাই সামাজিকভাৱে দায়বদ্ধ হওক, নৈতিক মূল্যবোধ থাকক, আৰু নৈতিক মূল্যবোধ থাকিলেহে ছাত্ৰ ৰাজনীতি জীয়াই থাকিব। আৰু শেষত এটা কথা কওঁ যে এনেকুৱা নহয় যে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিবেক নাই, বিবেকবান ছাত্ৰ ছাত্ৰী আছে বাবে আজিও বিভিন্ন মহাবিদ্যালয়ত যোগ্য প্ৰাৰ্থী নিৰ্বাচিত হয়। কিন্তু সমান্তৰালভাৱে কিন্তু কেতিয়াবা যোগ্যজনো পিছ পৰি যায়। এই দলীয় ৰাজনীতিৰ ঊৰ্ধত যেতিয়া যায় যোগ্যজনো পিছ পৰি যায়, কেতিয়াবা অযোগ্যজনো যোগ্যৰূপে নিৰ্বাচিত
হয় আৰু যাৰ বাবে ছাত্ৰ ৰাজনীতি কুলসিত হয় আৰু বিভিন্ন সময়ত বাতৰি ভিডিঅ'ত দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰা পৰিলক্ষিত হয়। এইবিলাক মাৰপিটৰ ওপৰত যাব নালাগে, কাৰণ এয়া হৈছে ছাত্ৰ ৰাজনীতি। ইয়াত নৈতিকতা মানৱীয় মূল্যবোধ থাকিব লাগিব আৰু আমি আশা কৰিম যাতে অনাগত দিনত অসম তথা ভাৰতবৰ্ষৰ ছাত্ৰ ৰাজনীতিৰ অধিক শক্তিশালী হয় আৰু প্ৰকৃতাৰ্থত ছাত্ৰ ৰাজনীতিৰ আদৰ্শ প্ৰতিষ্ঠা হয়। মই এইখিনিয়ে ক'ব বিচাৰিম। এতিয়া আমি তোমাৰ নামটো কি আছিল? ৰূপম নাথৰ পৰা জানিব বিচাৰিছোঁ তেওঁৰ ভিউ পইণ্টটো কি, তেওঁ কি এই বিষয়ে তেওঁ কি ক'ব বিচাৰিছে? মই ধন্যবাদ জনাইছোঁ। মানে কেণ্ডিডেট যোনে ইলেকশ্যন খেলিব খোজে তেখেতৰ মাইণ্ডছেটটো চেঞ্জ হ'ব লাগিব, মাইণ্ডছেটটো নিজস্বতা হ'ব লাগিব, এটা নিজস্বতা থাকিব লাগিব। অৰ্থাৎ মানে ইংলিছত ক'বলৈ গ'লে candidate who wants to play election must be given some moral lesson. এইটোৱে আৰু ঠিক আছে। তুমি কি ভাবা এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমি এইটো ক'ব বিচাৰিছোঁ যে ছাত্ৰ ৰাজনীতি এনেকুৱা হ'ব লাগে যে আমি যিবিলাক ছাত্ৰই যে আমি নিৰ্বাচন কৰিম, আমাৰ চবৰে মানে এইটো ভাবিব লাগিব যে আমি এইজনক মানে নিৰ্বাচন কৰিলে সেই মানে কেনেকৈ ৰাজনীতি মানে ভালকৈ মানে আমাৰ মানে ধৰা মানে ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়খন ভালকৈ পৰিচালিত কৰিব পাৰিব, কি সমস্যা আছে এইবিলাক মানে সমাধান কৰিব পাৰিব। আমাৰ মানে এইটো হয়তো দূৰদৰ্শিতাৰ কথা কৈছে, যিটো এতিয়া দূৰদৰ্শিতাৰ কথা ক'বলৈ গ'লে এতিয়া পেটুৰ কথা নিশ্চয় ক'ব লাগিব। সেইটোৱে কৈছিল এজন কি হ'ব লাগিব, এজন ৰজাই যদি তেওঁৰ ৰাজ্য যদি ভালদৰে চলাবলৈ হয় তেনেহ'লে কি হ'ব লাগিব, তেওঁ দাৰ্শনিক হ'ব লাগিব, অৰ্থাৎ দাৰ্শনিক ৰজা হ'ব লাগিব আৰু তেওঁ দূৰদৰ্শিতা হ'ব লাগিব। হয়, তেওঁ ভাল মন্তব্য আগবঢ়াইছে। এতিয়া আমি আকৌ তোমাৰ পৰা জানিব বিচাৰিছোঁ, তুমি শেষত চমুকৈ ক'ব লাগে মানে এইবিলাক ঘটনাৰ পৰা আমি কেনেদৰে মানে হাত সাৰিব পাৰোঁ, এনেকুৱা ঘটনাৰ পৰা আমি কেনেদৰে নিজকে মানে এৰাই ছাত্ৰ ৰাজনীতিৰ লগত নৈতিকতাৰ সংমিশ্ৰণেৰে এখন সুস্থ সবল বিকশিত সমাজ আমি গঢ়াত আগভাগ ল'ব পাৰোঁ। এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিছা? এই ক্ষেত্ৰত নৈতিকতাৰ প্ৰয়োজন অৱস্থাত, আৰু দ্বিতীয়তে যিটো প্ৰশাসনিক যিটো মানে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ বিভাগটোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগিব। লগতে ৰাজনীতিৰ বিষয়টো যিটো সেৱা বিষয়টো এটা ষ্টাইল বা এটা মানে নিজৰ ইচ্ছাৰ বাবে, নিজৰ লোভৰ বাবে সেই বস্তুটো মানে নিজৰ এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ আচলতে ৰাজনীতি কৰিব নালাগিব। ৰাইজৰ সেৱা কৰিম বুলি বা ছাত্ৰসকলৰ সেৱা কৰিম বুলি ৰাজনীতি লাগিব লাগিব। সামাজিক দায়বদ্ধতা থাকিবই লাগিব। এজন ছাত্ৰ নেতাই যেতিয়া কোনো এটা পদত নিজকে অধিষ্ঠিত কৰে, সেই অধিষ্ঠিত পদৰ প্ৰতি তেওঁৰ সন্মান থাকিব লাগিব আৰু ভৱিষ্যত পৰিকল্পনাৰ প্ৰতি তেওঁৰ সচেতনতা থাকিব লাগিব। আৰু সেই সচেতনতাই তেওঁক মানে কি কৰিব পাৰে, পৰিকল্পিতভাৱে তেওঁৰ নিজস্ব কৰ্মসমূহ চলাই নিয়াত তেওঁক সক্ষম কৰিবলৈ, আৰু ইয়াৰ লগত তেওঁৰ দৰকাৰ আছে সৎ মানসিকতা আৰু নৈতিকতা আৰু প্ৰমূল্যবোধ, যিটো বৰ্তমান সমাজত আমি দেখিবলৈ পোৱা নাই। কাৰণ বৰ্তমান সমাজত বহুতে ক'ব বিচাৰিছে যে ৰাজনীতিৰ আৰু নৈতিকতা এই দুটা বেলেগ বস্তু, কিন্তু এইটো হ'ব নোৱাৰে। কাৰণ ৰাজনীতি আৰু নৈতিকতা এই দুটা বস্তু এনেকুৱা ওতপ্ৰোতভাৱে জড়িত, তাৰ এটা অবিহনে আনটো এৰাই চলিব নোৱাৰি। কাৰণ ইয়াৰ লগত মানুহৰ সামাজিক ধ্যান ধাৰণা, সামাজিক জীৱন প্ৰবাহৰ কথা জড়িত হৈ থাকে। যদি ৰাজনীতিৰ লগত নৈতিকতাৰ আমি সংমিশ্ৰণ ঘটাব নোৱাৰোঁ, তেন্তে মানৱ জীৱনতো বহুত ধৰণৰ ব্যাঘাত ঘটা আমি দেখিবলৈ পাওঁ, যিটো আমাৰ বৰ্তমান সমাজত আমি দেখিবলৈ পাইছোঁ। বৰ্তমান সমাজত উদ্ভৱ হোৱা সমস্যাসমূহ, এইবিলাকৰ কাৰণসমূহ কি কি? এইবিলাকৰ কাৰণ হৈছে তেওঁলোকৰ মাজত নৈতিকতাৰ অভাৱ। কাৰণ আমি যদি দেখিবলৈ যাওঁ যে ৰাজনৈতিক ক্ষেত্ৰত সামাজিক ৰাজনীতি হওক বা ছাত্ৰ ৰাজনীতি হওক, তেওঁলোকে ইলেকশ্যনৰ আগতেহে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ যিটো ধ্যান ধাৰণা আমি দেখিবলৈ পাওঁ, কিন্তু ইলেকশ্যন যোৱাৰ পিছত তেওঁলোকৰ সেই প্ৰৱণতাটো কমি যায়। তাৰমানে তেওঁলোকৰ যিটো ব্যক্তিগত মানে ইচ্ছা আকাংক্ষাহে আমি তেওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি থকা যিটো ধ্যান ধাৰণা, সেইটো আমি কম থকা দেখিবলৈ পাওঁ। গতিকে এজন মানুহ ছাত্ৰ ৰাজনীতি হওক বা সামাজিক ৰাজনীতি হওক, এই দুটাৰ লগত জড়িত থকা অৱস্থাত তেওঁ নিজকে নৈতিকতাৰ লগত নিজকে সাঙুৰ খাই ল'ব লাগিব। প্ৰমূল্যবোধক তেওঁ গুৰুত্ব দিব লাগিব। তেওঁ যিটো পদত অধিষ্ঠিত হৈছে সেই পদক তেওঁ সন্মান কৰিব লাগিব। দেশ মাতৃৰ প্ৰতি তেওঁৰ ভক্তি থাকিব লাগিব। কাৰণ এজন মানুহে
দেশৰ প্ৰতি থকা সৎ ভক্তিহে তেওঁক সৎ কৰ্ম কৰিবলৈ প্ৰেৰণা যোগাব। এতিয়া আমি তোমাৰ পৰা জানিব বিচাৰিছোঁ যে এই সমস্যা যিবিলাক আমি বৰ্তমান দেখি আছোঁ, এই সমস্যাসমূহ এটা গুৰুতৰ ৰূপ ধাৰণ কৰিছে। কাৰণ আমি জানো যে বৰ্তমানৰ ছাত্ৰ নেতা ভৱিষ্যতৰ সমাজ নেতা, হয়নে? তুমি কি ভাবা? প্ৰথমতে মই উপলব্ধি কৰোঁ এটা কথা যে ছাত্ৰ ৰাজনীতি ছাত্ৰৰ ভৱিষ্যত আৰু ছাত্ৰৰ যি উত্তৰোত্তৰ শ্ৰীবৃদ্ধি তাৰ প্ৰতি লক্ষ্য ৰাখিহে এই ছাত্ৰ ৰাজনীতিৰ দৰকাৰী। সমাজৰ কিবা বিৰাট ডাঙৰ এক বিকাশ হ'ব বুলি ছাত্ৰ ৰাজনীতিত তেনেকুৱা কথা নাই, কিন্তু ছাত্ৰ ৰাজনীতিত বাহিৰা যিসমূহ দল সংগঠন ইত্যাদি আহি পেলাই সংযোজন হয়, তাৰ ফলত ইয়াত বিভিন্ন ধৰণৰ কিছুমান কাৰক আহি পৰে, যাৰ ফলত ছাত্ৰ ৰাজনীতি কলুষিত হয়। আৰু ছাত্ৰ ৰাজনীতিক স্বচ্ছ আৰু নিকা কৰিবলৈ আমি প্ৰত্যেকজনে আচলতে নজৰ ৰাখিব লাগিব আমাৰ সতীৰ্থসকলৰ ওপৰত, আমি নজৰ ৰাখিব লাগিব আমাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ওপৰত, আৰু তেতিয়াহে হয়তো এখন সুস্থ ছাত্ৰ ৰাজনীতিৰ এটা সুস্থ বাতাবৰণ এতিয়া আমি তোমাৰ নাম কি আছে? তুমি খুব চমুকৈ ক'বা, মানে তুমি এই সময়ত কি ভাবা এইবিলাক বন্ধ কৰিবলৈ হ'লে ছাত্ৰ ৰাজনীতি যিবিলাক উশৃংখলতা হয়, আৰু যিবিলাক কোৱা যে ইলেকশ্যনৰ আগতে যিবিলাক মানে টানি টোপোলাৰ মানে যিবিলাক এই ব্যৱসায় বুলি ক'ব লাগিব সেইটো, সেইবিলাক বন্ধ কৰিবলৈ তুমি কি ভাবা? হয়, মই আপোনাক ধন্যবাদ জনাইছোঁ। মানে আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় ছাত্ৰহঁতে নিজস্ব মানসিকতা থাকে, বিবেক থাকে। নিৰ্বাচনৰ শেষ নিশা টকা পইচা বা মাংস দি মাংস পাই মানে নিৰ্বাচন কাকো ভোট দিব নালাগে কোনো পৰা মানে নিজৰ বিবেকেৰে ভোট দি জয় কৰিব নালাগে। হয়, এতিয়া তোমালৈ আহিছোঁ, তুমি এই ক্ষেত্ৰত কি বুলি ভাবা? এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি কি কৰিব লাগিব? যিহেতু ছাত্ৰ ৰাজনীতি বুলি আমাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ৰ ইলেকশ্যনৰ কথা আলোচনা কৰা আছে, পোনপ্ৰথমে আমি জানো যে বিশ্ববিদ্যালয় পৰ্যায়ত হওক বা মহাবিদ্যালয় পৰ্যায়তে হওক সকলোবিলাক ইলেকশ্যন লিংগ কমিশ্যন মতে পৰিচালিত হয়। গতিকে ইলেকশ্যন কমিশ্যন গঠন যেতিয়া হ'ব, ইলেকশ্যন কমিশ্যনৰ প্ৰথম দায়িত্ব হ'ব যে আমি লিংগ কমিশ্যন সম্পূৰ্ণৰূপে পালন কৰি ইলেকশ্যনটো অনুষ্ঠিত কৰিম। কিন্তু দেখা যায় বিশেষকৈ মহাবিদ্যালয়বিলাকত লিংগ কমিশ্যন ফল' নকৰে, সেইকাৰণে কিছু ক্ষেত্ৰত বিশৃংখল হোৱা দেখা যায়। আৰু অলপমান বিশৃংখলৰ কাৰণে গোটেই ছাত্ৰ সমাজে বিশৃংখল নামটো পায়। সকলো মহাবিদ্যালয়তে কিন্তু বিশৃংখল হোৱা দেখা নাযায়, কিছুমান মহাবিদ্যালয়তে হৈছে। আৰু এইটো ক্ষেত্ৰত লিংগ কমিশ্যনত কি জানে উল্লেখ আছে যে যিসকল প্ৰতিদ্বন্দ্বীয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেওঁলোকে স্বাধীনভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। কিন্তু দেখা যায় বিভিন্ন সংগঠনক বেকগ্ৰাউণ্ডত লৈ মহল মাৰি লৈ যায়। যেতিয়ালৈকে নিৰ্বাচনৰ ভোট গণনা নহ'ব বা ভোট গণনা হোৱাৰ লগে লগে একদম স্বাধীন, কোনো সংগঠনৰ লগত জড়িত নহয়। ভোট গণনা হ'ল, ৰিজাল্ট ওলাল, যেতিয়া জিকিলে দেখিব বিভিন্ন ধৰণৰ পতাকা লৈ সমদল লৈ আগবঢ়াই গৈ আছে। গতিকে এনেকুৱা হ'ব নালাগে। আচলতে লিংগ কমিশ্যন সম্পূৰ্ণৰূপে ফ'ল' কৰিব লাগে, তেতিয়া নিশ্চয় বিশৃংখলভাৱে ইলেকশ্যনবোৰ চলি যাব। লগতে ছাত্ৰবিলাক বিশৃংখল বুলি এটা মানে কৈ দিয়া হৈছে। ৰাজনীতিৰ ক্ষেত্ৰত বা ইলেকশ্যনৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত বিশৃংখল হোৱা দেখা যায়, কিন্তু বাকী বছৰটোৰ বাকী কেইদিন কিন্তু ছাত্ৰসকলে বিশৃংখল হৈ নাথাকে। বহু ছাত্ৰ সমাজ ওলাই আহিছে, বিভিন্ন NGO গঠন কৰি সমাজৰ কাম কৰি আহিছে। যিহেতু আজিৰ ছাত্ৰ আজিৰেই নাগৰিক, কাইলৈ নাগৰিক হৈ থাকি লাভ নাই। আজিৰ নাগৰিক হিচাপে কাম কৰি যাব লাগিব আৰু কাম কৰি আহিছে আৰু ভৱিষ্যতে যাব। মন্তব্য আগবঢ়াইছে। এতিয়া তোমালৈ তুমি কি ক'ব বিচাৰিছা? হয়, এই ক্ষেত্ৰত মই এইটোৱে কথা ক'ম যে নিৰ্বাচনৰ প্ৰতি বছৰে নিৰ্বাচনত দিয়া ভাষণ মানে নৈতিকতা হানিৰ বিষয়ে কোৱা হয়, কিন্তু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। মানে ভাষণ দিব কিছু নৈতিকতা হানি কোৱা হৈছে, কিন্তু এই পৰম্পৰা ভাঙি যাতে আমি কাৰ্যকৰী ৰূপত এটা কাৰ্যকৰী দিব পাৰোঁ, তেতিয়া মানে এই মানে লেতেৰা ৰাজনীতিৰ পৰা মানে ৰাজনীতিটো এটা নৈতিকতা দিশত আগবাঢ়ি যাব। ছাত্ৰ ৰাজনীতিৰ সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে প্ৰথমতে পাৰ্টিজনৰ মনটো ব্যক্তিকেন্দ্ৰিক নহয়, সমাজকেন্দ্ৰিক হ'ব লাগিব। দ্বিতীয়তে তেওঁ কোনো দল সংগঠনৰ প্ৰলোভনত পৰি নিজৰ বিবেকক বিসৰ্জন দি আনৰ দ্বাৰা প্ৰভাৱিত হ'ব নালাগিব। তৃতীয়তে তেওঁৰ মনটো সামাজিক ক্ষেত্ৰত কিবা এটা পৰিৱৰ্তন তাৰ মন দায়বদ্ধ হ'ব লাগিব, আৰু তেওঁ নৈতিক মূল্যবোধৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব।
বিভিন্ন ছাত্ৰই তেওঁলোকৰ নিজস্ব মতামত আগবঢ়াইছে ৰাজনীতি ছাত্ৰ ৰাজনীতি আৰু ইয়াৰ সামাজিক দায়বদ্ধতা সম্পৰ্কে তেওঁলোকে নিজস্ব ব্যক্তিগত মতামত আগবঢ়াইছে আৰু এই মন্তব্যত নিজস্ব কিছুমান ধ্যান ধাৰণা প্ৰস্ফুটিত হোৱা দেখিবলৈ পাইছোঁ আৰু সেই প্ৰস্ফুটিত ধ্যান ধাৰণাই আমাৰ সমাজত অলপ হ'লেও আশা ৰেঙনি কৰি আনিব বুলি মোৰ এটা বিশ্বাস আজি অনুষ্ঠানৰ আমি ইয়াতে সামৰণি মানিছোঁ আৰু শেষত আমি এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ এই আলোচনাৰ জৰিয়তে কোনো পাৰ্টিকুলাৰ ৰাজনৈতিক দল বা সংগঠনক এটাক কৰা আমাৰ উদ্দেশ্য নহয় আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে সমাজত এটা সদৰ্থক বাৰ্তা প্ৰেৰণ কৰা আৰু এই যিবিলাক সমস্যা আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ৰাজনীতিৰ লগত বা সমাজ ৰাজনীতি নেতাৰ লগত সেই সমস্যাসমূহৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাব লাগে সেই সম্পৰ্কে আমি এটা চমু আলোকপাত এটা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই সম্পৰ্কে কিবা এটা নিজস্ব মতামত আমাৰ কমেণ্ট বক্সত জনাব গতিকে নতুন এটা কিবা বিষয়বস্তুলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি আমি আমাৰ আজি সভাটো ভংগ কৰিছোঁ ধন্যবাদ